হাই এইছে আসাম ব্লগৰ আপোনালোকক স্বাগত জনাইছোঁ। হাই গাইছ, আপোনালোকৰ কি খবৰ? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আমি আজি ফাইনেলি পাইছোঁ চিৰিয়াখানাত আৰু মোৰ লগত আছে এই মামা, মোৰ মামা হয় আৰমান। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান হয়, আৰু আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, এইটো প্ৰথম গেট হয়। আমি এতিয়া গেটৰ ভিতৰত যাই আছোঁ। চাইডত কিমান ডাঙৰ পুৰা মানে ইয়াতে গাড়ীবিলাক পাৰ্কিং কৰিব পাৰিব। ইয়াতে গাড়ী পাৰ্কিং মামা ইয়াতে মানে কি বস্তু চাব পাৰিম? ইয়াতে কি আছে? মানে বহুত বস্তু চাবলগীয়া আছে, ধৰক হাতী, ভাগ, ভলীবল বহুত বস্তু চাবলগীয়া আছে। চ' মামা চব বস্তু দেখাই দিব, আপোনালোকে চাই থাকিব পাৰিব। মানে তুমি আগতে আহিছিলা ইয়াতে ন? আহিছিলে মানে ফাইনেলি আমি এতিয়া টিকেট কাউণ্টাৰত আছোঁ। আমি টিকেট কাটিলোঁ লাগিব। হয়তো ইয়াতে কেছ নহয় ন? ইয়াতে মানে কেছ নহ'ব, আপোনালোকে তাত লৈ এইবিলাক নহ'ব, নহ'লে বেলেগ মানে ইয়াতে মানে কেছ নহ'ব আৰু অনলাইন কৰিব লাগিব। আপোনাৰ ATM যদি থাকে বা গুগল পে' থাকে, ফোন পে' থাকিলে তেতিয়াহে মানে কৰিব পাৰিব। ইয়াতে মানে কেছ নহয় আৰু এতিয়া আমি বাকীজনৰ পৰা টিকেট থাকিলোঁ। আমি অনলাইনত টিকেট কাটিছে, টিকেট হয় বলক আমি এতিয়া মানে পুলিচজনে আমাৰ টিকেটটো চেক কৰি আছে। এইটো দেখা পাইছে সোণালী বান্দৰ হয় ইয়াতে, আৰু এই সোণালী বান্দৰটো ইয়াতে আছে আৰু গলক চাওক বান্দৰটো কেনেকুৱা মানে জলক খেলি আছে আৰু কেনেকুৱা মজা লাগিছে বস্তুটো। ঠাইত যাই আছোঁ আৰু বেলেগ বস্তু আপোনালোকে দেখাম। এই চাওক মানে বান্দৰবিলাকে কেনেকুৱা কৰি আছে, পুৰা মজা লাগিছে। হাই গাইছ, এই দেখা হৈছে আপোনালোকে জিৰাফটো মানে কেনেকুৱা ডাঙৰ, পুৰা গলখন কেনেকুৱা দীঘলকৈ আমাৰ পিনে আহি আছে। চাওক অলপমান জুম কৰা। চাওক আমাৰ পিনে আহি আছে জিৰাফটো। ঠিক আছে, আমাৰ লগত কিবা কথা পাতটো নেকি? মামা চাওক জিৰাফ অৰিজিনেলি জিৰাফ হয়। চাওক গলটো চাওক। হ'ব দে। আমি এতিয়া বেলেগ জেগাত যাম। বলক চাওক, মানে ইয়াতে লিখি দিছে যে জীৱ জন্তু খোৱা বস্তু নিদিয়ে যেন, মানে জীৱ জন্তু আৰু খোৱা বস্তু দিবলৈ মানা কৰি দিছে। আৰু ইফালে চাওক এইবিলাক পাখি আছে, পাখিবিলাকৰ আমি এতিয়া ভিতৰত যাম, এইবিলাক চাই আহোঁ। আৰু এইবিলাক পাখি আছে, এইটো চৰাইবিলাক আছে। চাওক এইটো কি কওকচোন? কমেণ্ট কৰি জনাওক। একদম সৰু কেনেকুৱা পাথৰৰ কাপছো, ভাল লাগিছে নাই ক'ব? কমেণ্ট কৰি ক'ব। আৰু গাই চাওক এইটো হ'ল ৰূপালী চৰাই, ৰূপালী দৰিকা চৰাই হয় এইটো, আৰু ৰূপালী চৰাই বুলি কয়। ইয়াতে চাওক বগা কেটেলা পঢ়োৱা, ইয়াতে সেইবিলাক পুৰা কিন্তু মজা লাগিছে। বস্তুটো অলপ জুম কৰি দেখাই দিব। একদম তলত এই বস্তুটো মানে জুম কৰক, অলপ জুম কৰক। চাওকচোন বস্তুটো অলপ ওপৰৰ পৰা জুম কৰি দিয়ক, নহ'লে দেখা নাযায়। আৰু ওপৰত চৰাইটো চাওক, ওপৰত চাওক এইটো হ'ল পাহাৰীয়া মইনা ৰাখি হয়। আৰু মানে আপোনালোকৰ লগত কিবা কৈ আছে, মানে আমি বুজি পোৱা নাই। আপোনালোকে শুনকচোন কিবা ক'ব নেকি? কি কৈছে? হেল্ল' হয়, আপোনাৰ নামটো কি আছিল? হা, কেনেকুৱা সুন্দৰ, পুৰা একদম সোণালী কালাৰৰ চৰাইবিলাক, কেনেকুৱা মজা লাগিছে, ভাল লাগিছে চৰাইবিলাক। এইটো হ'ল দেও ছাগলী হয়, এইটো দেও ছাগলী। এতিয়া মানে ভিতৰত যাব নোৱাৰিম নেকি? ভিতৰত যাব পাৰিম নেকি? নোৱাৰি ন? এইটো অলপ জুম কৰি দেখাই দিওঁ। দেও ছাগলী বুলি কেনেকুৱা ডাঙৰ, বহুত ডাঙৰ ছাগলী ইয়াতে বহি আছে। সেইকাৰণে মানে সৰু দেখা, বহুত দূৰৰ পৰা আমি কেমেৰাটো জুম কৰি দিছোঁ। আৰু এটা ইপিনে আছে না? হয়। এতিয়া আমি পাব ইয়াতে পানী খাবলৈ ইচ্ছা হ'লে পানী খাব পাৰিব। ইয়াতে পুৰা মজা বিশুদ্ধ পানী আছে। চাওক ইয়াতে বহুত বস্তু আছে। মামা কেমেৰা ফালে যাওকচোন, ইয়াতে কি লিখি দিছে কওকচোন? পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব কৈছে, মানে চাফ চিকুণ কৰি ৰাখিবলৈ কৈছে। কিছুমান মানুহ আছে বাহিৰৰ পৰা কিবা কিবি বস্তু কিনি আনি পেলাই ইয়াতে আহি পেলাই খাই পেলাই জাবৰ জোঁথৰ পেলাই পুৰা লেতেৰা চেতেৰা কৰি দিছে। সেইটো কৰিবলৈ মানা কৰি দিছে আৰু চাফ চিকুণ কৰি ৰাখিব লাগে।
আৰু মানে এইটো জেগা হ'ল অলপ পাহাৰীয়া জেগা আপোনালোকে চাই চিন্তি আহিব ভালকৈ আহিব মানে জংঘল এইবিলাক জংঘলবিলাক চাইছে নাই জংঘলত সাপ পকা বহুত ধৰণৰ বস্তু আছে সেইকাৰণে ভালদৰে আহি থাকিব লাহে লাহে আহি থাকিব আহক আহক এফালতে হয় কিবা খোৱাৰ বস্তু যদি আনি থাকি খাইবিলাক পেকেটবিলাক ইয়াতে পেলাই দিব আহক আহক জলদি সময় কম আমাৰ সময় কম আৰু বেলেগ জেগাত যাব লাগিব আৰু কিবা ক'ব নেকি ক'বলৈ এটা ভাষা আছে কি কোৱা চ' এতিয়া আপোনালোকে আহক তো আমি আশা কৰোঁ আপোনালোকে এতিয়া আহক আৰু সকলো বস্তু আপোনালোকে চাওক ইয়াৰ পৰা মানে বহুত জ্ঞান অৰ্জন কৰিব পাৰিব বহুত ধৰণৰ বস্তু আছে একদম আমাৰ অসমৰ যিকোনো মানে বহুত ধৰণৰ নাচৰ বস্তু আছে কিছুমান মানুহে আৰু এটা কথা আছে যে মোৰ চেনেল মই ভিডিঅ' বনাওঁ হয় মামাৰ চেনেল আছে এটা ইউটিউব চেনেল মোৰ ডিছক্ৰিপশ্যনত মামাৰ চেনেলটো দি দিম আপোনালোকে ছাবস্ক্ৰাইব কৰিব না কি দে মামা বহুত ভাল কোৱালিটিৰ ভিডিঅ' বনায় মোৰ নিচিনা ব্লগ ভিডিঅ' বনায় আৰু মামাৰ ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাঘবিলাক ক'ত আছে নো বাঘ ভাগবিলাক মানে আগত দেখাই দিম আপোনালোকক হিংসা আছে আৰু চাইডক ইয়াতে বহুত ধৰণৰ বাঘ চাঘ আছে সিফালে যাব লাগিব আৰু কেতিয়া আমি সিফালে যাই থাকোঁ বলক জংঘল চংঘল বহুত ধৰণৰ বস্তু আছে সাপ চাপ থাকিব পাৰে সেইকাৰণে ইয়াতে প্ৰৱেশ কৰাৰ নিষেধ আছে আপোনালোকে যদি আহি ইয়াতে নাযাব যোৱাটো একটু মানা কৰা আছে সেইকাৰণে আমিও যোৱা নাই আপোনালোকেও নাযাব চ' আৰু এজনী মানুহ লগ পাইছোঁ দাদাক লগ পাইছোঁ দাদা আপোনাৰ নামটো কি আছিল মোৰ নাম আৰু এইবাৰ দাদা নামটো কি আছিল বিলাল আহমেদ আছিল চ' বহুত দূৰৰ পৰা আহিছে হজাৰ পৰা আহিছে ভাল লাগিছে দেখি ভাল লাগিছে মোৰ হাজোৰ মানুহ দুজন দেখি বহুত ভাল লাগিছে তেখেতে হজাৰ পৰা আহিছে লগ পালে আৰু আমাৰ ভিডিঅ' চাই থাকিব ঠিক আছে আৰু মই গোটেই দৰ্শকক কৈ আছো যে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভালুকৰ ঘৰ হয় এই ভালুক ইয়াতে বহি আছে আহক ভালুকৰ লগত কথা পাতি চাওঁ সি মানে আমাৰ লগত কথা পাতেনে নাই মানে বাগাৰ দি আছে ভাল লাগছে হ'ব দিয়া নাহক ফটোকে ইয়াতে আৰু ভিতৰত যাওক আহক ভিতৰত যাই থাকোঁ ই মানে আমাক যাব দিয়ে নাই অলপ যাই থাকোঁ বাঘ আছে ভাগ মস্ত বাঘ আছে গাইছে কি ডাঙৰ বাঘ আহি পুৰা আমাক খাবই নেকি বাঘবিলাকে অলপ জুম কৰি দেখুৱাচোন মামা মই ভয় খাই দিছোঁ মই আছোঁ মোক খাবৰ কাৰণে আহিছে নেকি বাঘটোৱে মাই গড কিন্তু বাঘটো পুৰা ভাল লাগিছে ন বাঘটো ভালকৈ দেখাই দিয়া ভালকৈ একদম দেখাই দিয়া একদম জুম কৰিব নালাগে পুৰা সেইফালে বেলেগ বাঘ আছে আৰু আমাক খাবলৈ আহিছে আমাক খাই যা মোক ইয়াতে ধৰক শগুন আমাৰ অসমত মানে বৰ্তমান শগুনৰ অংশত একদম কম আৰু ইয়াতে দেখা পাইছে শগুন আহি থাকক এইফালে আহকচোন মামা ইয়াৰ পৰা একদম শগুনৰ অংশটো একদম মানে শতাংশত একদম কমেই আছে আৰু চিৰিয়াখানাত আহিলে আপোনালোকক শগুন দেখা পাব শগুনবিলাকে ইয়াতে মানে বহি আছে চাওক কেনেকুৱা বিশ্ৰাম লৈ আছে আৰু বলক আমি এতিয়া বেলেগ টেকিয়া কি বাঘ চক আছিল আৰু এতিয়া চাওক বাঘ হয় তাতে একদম কিনাৰত বেছি বস্তুটো ভালকৈ দেখা পোৱা নাযায় ন চাওকচোন আমি শিকালো এই টাইগাৰ চাওক বাঘ পুৰা মানুহ খাবলৈ ঘূৰি আছে বিচাৰি আছে কিন্তু আমি তাতে যাওঁ নেকি অলপ বনাচোন মামা যাব দিয়ে নেকি যাই পেলাই সিহঁতৰ অলপ কথা পাতি আহো হয় নেকি সিফালা বাঘ আমাৰ লগত কথা পাতি যা এ মামা তুমি কি ভাগ খোৱা নেকি বাঘৰ লগত মই যুঁজিম হয় নেকি আচ্ছা ইচ্ছা আছে মোৰ লগত আচ্ছা বাঘক কোনোবাক বিচাৰি আছে মামা এটা লেখা আছে এইটো বস্তুটোৰ নাম হ'ল নীল গাই এইটো ধৰক চাওক কেইটা আছে 7টা মান আছে পুৰা মজা এইটো ৰুম সিহঁতৰ তাতে থাকে নীল গাই এইটো কি বস্তু হয় নীল গাই এইটো এতিয়া আছে কি বস্তুটো চাই লওক বহুত ডাঙৰ এটা গড় আৰু হৰিণা আছে চাওক সেইফালে ইয়াতে উঠি যা লাহেকৈ উঠি যাবা মোক ধৰাচোন কয় উঠি লবা এই চাওক গড় এই চাওক ইয়াতে দেখাই দিয়া চাওক সিহঁতে মানে কিবা খাই আছে হৰিণাৰ শিংবিলাক একদম গছৰ নিচিনা ন একদম পুৰা Oh my god. বহুত ভাল লাগিছে বস্তুটো
খায় না বস্তুটো গেল গুচি গেল খায় না হয় বস্তুটো না খায় না হয় আৰু আকৌ সিফালে যাইছে অলপ এই যাব নোৱাৰি নাযাওঁ ইয়াতে এই গেল এই ভগৱান আৰু গাইছ এই বস্তুটোৰ নাম হ'ল ইমু বস্তুটো এইটোৰ নাম হ'ল ইমু বুলি কয় ইয়াক চাওক এইটো টয়লেট হয় ইয়াতে মানে টয়লেট কৰিব পাৰিব আপোনালোকে চাওক আৰু টয়লেট লাগিলে কোনোবা টয়লেট কৰি যাওক ইয়াতে মানে বহুত ধৰণৰ গছৰ পুলিবিলাক আছে ইয়াতে চাওক বহুত ধৰণৰ গছৰ পুলি হয় আপোনালোকে চাওক মাই গড বহুত ধৰণৰ একদম বহুত গছৰ পুলি হয় ইয়াতে সাপ আছে সেইটো সাপটো হ'ল চকৰি ফেটি সাপটোৰ নাম চকৰি ফেটি সাপ হয় বলক ফেটি সাপ আৰু এতিয়া চাওক চাওক কেনেকুৱা সেইটো ফেটি সাপ হয় এইটো ফেটি হয় সাপ আৰু এইটো হ'ল অজগৰ সাপ অজগৰ ক'ত গ'ল অজগৰ নাই নেকি চাওক কেনেকুৱা মস্ত ডাঙৰ সাপ চৰাইটোৰ নাম হ'ল পেলিকাৰ এইবিলাক হ'ল বহুত ভাল লাগিছে আৰু চৰাইটো চাওক কেনেকুৱা মানে বহি আছে আৰু এই পুখুৰীটো দেখাই দিয়াচোন মামা জুম কৰি অলপ দেখাই দিবা ভালকৈ দেখাই দিয়াচোন কেনেকুৱা লাগিছে ন আপোনালোকৰ গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব মানে এইবিলাক বস্তু মানে একদম কম মানে চিৰিয়াখানাত আহিলে আপোনালোকে দেখা পাব চাওক এতিয়া এইফালে আছে গতিয়া পহু হয় এইবিলাক চাওক কেনেকৈ সেইফালে ঘূৰাই দিয়াচোন মামা এই চাওক অলপ জুম কোনে আহিব নহ'লে মানে হাল্লা শুনি কিনে গুচি যাব এই ভৰিয়াল হয় মানে কেনেকুৱা বাগাত দি আছো পুৰা এনজয় ইয়াৰ হাই গাইজ ভিডিঅ'টো যদি ভাল লাগি থাকে ইউটিউবৰ পৰা চাই থাকিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু অৱশেষত ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ পৰা চাই থাকিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰিব আসসালামু আলাইকুম জয় আই অসম